ৰাছিয়াৰ নেজনি নভগৰডত অহা 17 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰলৈকে 5-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া বিশ্ব যুৱ মহোৎসৱ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয় 2 প্ৰতিভাধৰ শিক্ষাৰ্থী ক্ৰমে জ্যোতিষ্মা মেধি আৰু অয়নশিলা ওজাক নিৰ্বাচিত কৰা হৈছে। সমগ্ৰ বিশ্বৰ 60,000ৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা তেওঁলোকৰ নিৰ্বাচনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিয়ালক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে। বিশ্ব যুৱ মহোৎসৱ সন্মিলনত এছিয়া, আফ্ৰিকা, ইউৰোপ আৰু লেটিন আমেৰিকাৰ 1,000ৰো অধিক যুৱ প্ৰতিভাক একত্ৰিত কৰি বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চ সৃষ্টি কৰিব। জ্যোতিষ্মা আৰু আয়ানে 15 ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীৰ পৰা মস্কোলৈ যাত্ৰা আৰম্ভ কৰিব। এই উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে মস্কো আৰু ছেইণ্ট পিটাৰ্ছবাৰ্গকে আদি কৰি ৰাছিয়াৰ প্ৰাচীন চহৰসমূহ ভ্ৰমণ কৰাৰ সুযোগ পাব। যোৱা বছৰ ৰাছিয়াৰ সোচিত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ পাছত এই খবৰ স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ বাবে অতি আশাপ্ৰদ। ব্যুৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।